নমস্কাৰ বন্ধুসকল, আজি মই হাঁহ মাংসৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। হাঁহৰ শুকান ভাজি, তাক ড্ৰাই ফ্ৰাই। তাৰ কাৰণে মই উপকৰণসমূহ লৈছোঁ। প্ৰায় 400 গ্ৰাম হাঁহ, 2টা পিঁয়াজ প্ৰায় 100 গ্ৰাম হ'ব, মিহিকৈ কুটি লৈছোঁ। আৰু লৈছোঁ তেজপাত 3 খিলা, সামান্য গোটা জিৰা আৰু সোৱাদমতে নিমখ হালধি। নিমখ প্ৰায় 1 চামুচ আছে আৰু হালধি আধা চামুচ। তাৰপিছত এটা নহৰু, এটুকুৰা আদা, আধা চামুচ জালুক, 3টা শুকান জলকীয়া, 1 চামুচ জিৰা। এইকেইটা কিছু সময় গৰম পানীত তিয়াই মিহিকৈ মিক্সিত বটি লৈছোঁ। এতিয়া আমি কেৰাহীত প্ৰায় 80 ml তেল দিলোঁ। তাতে এতিয়া আমি তেজপাত আৰু জিৰা দিম। আৰু লগতে পিঁয়াজখিনি দি ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত এতিয়া আমি তাত পিহি লোৱা মছলাখিনি দি আৰু লগতে নিমখ আৰু হালধিখিনি দি আৰু 5 পৰা 7 মিনিট লৰাই পেলাই ভাজি ল'ম। মাজে মাজে লৰাই থাকিম। মছলাখিনি কিছু সময় ভজাৰ পিছত এইদৰে তেল বিৰিঙি উঠিব। আমি গেছটো মিডিয়াম ফ্লেমত লৈ লৈছোঁ আৰু অলপ সময় ভাজিব লাগিব। তাৰপিছত আমি মাংসখিনি দিম। মছলাখিনি ভাজি হৈ গ'ল। এতিয়া তাত মাংসখিনি দি হাই ফ্লেমত 5 পৰা 7 মিনিটমান আমি ভাজি ল'ম হাই ফ্লেমত। তেতিয়া তাৰ তেলটো ওলাব। হাই ফ্লেমত 5 মিনিটমান ভজাৰ পিছত আকৌ লৰাই লৰাই মিডিয়াম ফ্লেমত 10 মিনিটমান ভাজিলোঁ ঢাকন দি। এয়া চাওক কি সুন্দৰকৈ তেল ওলাইছে। আৰু কিছু সময় আমি এনেকৈ ঢাকন দিয়ে ভাজিম, মাজে মাজে লৰাই থাকিম। এয়া বন্ধুসকল, আৰু 15 মিনিটমান আমি মাংসখিনি লৰাই পেলাই ভাজিলোঁ। এয়া চাওক কি সুন্দৰ ৰং এটা ওলাইছে ইয়াৰ পৰা। আৰু 10-15 মিনিটমান পিছত মাংসখিনি ৰেডি হৈ যাব। মাজতে নিমখটো চাইছিলোঁ অলপমান, আৰু সামান্য আধা চামুচমান আমি নিমখ ইয়াত দিব লগা হ'ল। আপোনালোকে বনাওঁতে নিমখটো চাই ল'ব, হয়তো আৰু লাগিবও পাৰে, তেতিয়া দি ল'ব। এয়া চাওক বন্ধুসকল, হাঁহৰ শুকান ভজা আমাৰ ৰেডি হৈ গৈছে। আমি এতিয়া ইয়াত সামান্য গৰম মছলা গুড়ি আৰু অলপমান ধনিয়া পাত দি লৰাই বন্ধ কৰি দিম আৰু আপোনালোকক পৰিৱেশন কৰি দেখুৱাম। এয়া চাওক বন্ধুসকল, আমাৰ হাঁহৰ শুকান ভজা ডাক ড্ৰাই ফ্ৰাই ৰেডি। কেতিয়াবা এনেকৈ হয়তো সকলোৱে বনাই খাইছে। আজি মই দিয়া ধৰণেও বনাই খাবচোন, আৰু কেনেকুৱা পালে কমেণ্টত মোক জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।